রবে হে হভার মাঝে বিপ্র দামোদর হরি কৃষ্ণ ভক্ত কৃষ্ণ ভক্ত তু মহান দেখা দেখা হে সর্বজন দৈবে হরি রাম হরি বলি ডাকা হভা হর কৃষ্ণ হৃদয়ের স্পন্দনে স্পন্দনে মথু হেতাই নাম শ্রী কৃষ্ণ মায়ারে পবিত্র পত্নী পুত্র সকলোৱে হেমুঠি সন্নৰ বাবে নিশ্চয় আগ্ৰহেৰে বাট চাই যাওঁ মই ভিক্ষাৰ বাবে হাত পাতি যাওঁ শ্ৰী কৃষ্ণ Shri Krishna Shri Krishna Shri Krishna Shri Krishna Shri Krishna আরে প্রবে ক্ষীরা বিপ্র পত্নী হভার ভিতর আরে দেখা দেখার বজর লীলায় স্বর আরে দেখা দেখা লীলাই স্বর
তুষানে পাইলা গো নিজ স্থান আরে রাম হরি রাম হরি বোলা জর হরে রাম হরে রাম হরি বোলা আজি প্রায় 3 দিনই হল আমার পেটর যে খনখনেটাও নাই পড়া আজিও আমার গৃহত খাবলৈ একোৱেই নাই কিন্তু স্বামীবোৰ কৈছে ভিক্ষাৰ পাত্ৰ হাতত তুলি লৈ ভিক্ষা বিচাৰিয়ে গৈছে আজিও যদি স্বামীবোৰ ঘৰলৈ সুদা হাতেৰে উলটি আহিব লগা হয় দয়াময় আজিও তেন্তে আমি থাকিব লাগিব লগতে দয়াময় লগতে থাকিব সুশীলা না আহিলে না কি আনিছে দিয়ক আমার জীবনলৈ সুখ নাহিবই নেকি এমুঠি অন্নৰ কাৰণে এখনি বস্তুৰ কাৰণে আমি প্ৰতিদিনে কৰিছো হাহাকাৰ সন্তানৰ কথাটোৰ মুখ দেখি দেখি আজি মোৰ চকুৰ পানীৰে গংগা জল উঠিছে উঠলি নাট দয়াময় সেয়া তোমাৰ কেনে লীলা কি অপৰাধ কৰিলো তোমাৰ চৰণত প্ৰভু যাৰ বাবে দিছা ইমান দাৰুণ কষ্ট প্ৰভু সুশীলা দুখ নকৰিবা সুশীলা এইবিলাক সকলো প্ৰভুৰ ইচ্ছা গতিকে দুখ নকৰিবা প্ৰতিদিনে অনাহাৰে থাকিব লাগে প্ৰতিদিন আমি এনেদৰে দুখতে অতিবাহিত কৰিব লাগে এয়া ছবি প্ৰভুৰ ইচ্ছা নেকি চকুৰ পানীৰে আমাৰ ক্ষুধা আৰু তৃষ্ণা নিবাৰণ কৰিব লাগে ইয়াকেই লিখিলে নেকি এই বিধাতাই ভাগ্যত আমাৰ ভাগ্যৰ সতে কোনেও যুঁজ কৰিব নোৱাৰে সেইবিলাকে সকলো প্ৰভুৰ ইচ্ছা
আমাকে এই জীবন প্রভুয়ে দিছে। প্রভুয়ে আমাকে যে পরিস্থিতিতে জিয়াই রাখিছে সেই পরিস্থিতিতেই আমি জিয়াই থাকিব লাগিব প্ৰিয়ে। কথা নিবাৰণ কৰিবৰ বাবে এমুঠিও অন্ন নাই, পৰিধান কৰিবৰ বাবে আৰু এখনিও বস্ত্ৰ নাই। মই নিদ্ৰাৰ কোলাত আশ্ৰয় লওঁতেও আমাৰ সন্তানৰ ভৱিষ্যতৰ চিন্তাই মোৰ মন একেবাৰেই বিব্ৰত কৰি পেলায়। এনে পৰিস্থিতিত আনন্দ মনেৰে কোন থাকিব পাৰে, তাত কোন থাকিব পাৰে? প্ৰিয়ে, এইবোৰ সকলো ভাগ্যৰ লিখন। পূৰ্ব জন্মৰ কৰ্ম ফলত আমি এই কষ্ট ভোগ কৰিছো প্ৰিয়ে। কিন্তু মোক কওকচোন না, আমাৰ জীৱনৰ পূৰ্বৰ কৰ্মফল আমাৰ সন্তানে কিয় ভোগ কৰিছে? প্ৰিয়ে, আপুনি কৃষ্ণ নাম জপে সৰ্বদা। বিনীত ৰজনী মই কৰিছো প্ৰিয়ে, এয়া উপলব্ধি কৰিবলৈ আপুনি আজি প্ৰিয়ে, মই আৰু সহ্য কৰিব নোৱাৰো। প্ৰিয়ে, জাতিত ব্ৰাহ্মণ আমি। মোৰ ধৰ্ম হৈছে এই মানৱ সমাজত সুশিক্ষা আৰু সৎ পথ দেখুওৱা। ক্ষুদ্ৰ স্বাৰ্থৰ লালসাত পৰি মই বন্ধুৰ ওচৰত দুই হাত পাতি কিয় হওঁ মই হাঁহিয়তাৰ পাত্ৰ পোৱা? গতিকে ধৈৰ্য ধৰা প্ৰিয়ে, ধৈৰ্য ধৰা। ভাগ্য সদায় ভাগ্য আৰু স্বয়ং বিধাতাই আজি নিৰ্মম হাতেৰে প্ৰতাৰণা কৰিছে, খেলিছে নিষ্ঠুৰ খেলা আমাৰ দুয়োৰ জীৱনৰ সবে। প্ৰিয়ে, তুমি অযথা দোষাৰোপ নকৰিবা। তেওঁৰ মহান উদাৰ। তুমি চোৱাচোন, তেওঁৰ বাবেইতো আমি মানৱ জন্ম ধাৰণ কৰিছো। শিৱ, সেয়া জানো না, এয়া জানো, সেয়া জানো না, সেয়া জানো জীৱ। জীবন মই কাহানিও কামনা কৰা নাছিলো না, কামনা কৰা নাছিলো। মোৰ প্ৰভু মহান, তেওঁ বৃক্ষৰ দৰে মহৎ আৰু সৰল। চোৱাচোন কল
কৌটি কৌটি মানুহৰ মাজৰ পৰা আমাক প্ৰভুৱে পৰীক্ষাৰ বাবে বাছনি কৰিছে। আমি কিমান ভাগ্যৱান। প্ৰিয়ে, আমাৰ যিদিনা আমি প্ৰভুৰ পৰীক্ষাত উত্তীৰ্ণ হম, সেইদিনাই আমাৰ সকলো দুখ দূৰ হ'ব। প্ৰিয়ে, অলপমান মাত্ৰ শান্তি বিচাৰি আমি অহৰ্নিশে কৰিছো ক্ৰন্দ। মইনো আৰু কিমান সহ্য কৰিম, কেনেকৈ সহ্য কৰিম এগৰাকী পত্নী হৈ, এগৰাকী মাতৃ হৈ কেনেকৈ সহ্য কৰো স্বামী আৰু পুত্ৰৰ আজি পকাটোৰ মই নোৱাৰো। বলক নাথ, আজিও আমাৰ ঘৰত খাবলৈ একোৱেই নাই। কলহতে অলপমান পানী আছে, ঘৰত আজি আৰু একোৱেই নাই। কলহতে অলপমান পানী আছে, তাকে খাই আজি আমাৰ বুক গুচাব লাগিব নাথ। হে প্ৰভু, জানো মই ভালদৰে দৰিদ্ৰ ভিক্ষু, অন্ন বস্ত্ৰ ধন মোক একো নালাগে প্ৰভু, লাগে মাথো তোমাৰ চৰণ। নেৰিব নহ'ব জীৱনে ভাগ্যতেই যদি অন্ন নাথাকে আমি কি কৰিব পাৰো? মই বুজালি আপোনাৰ কথাৰ তাৎপৰ্য না, মোক সকলো বুজাই কওঁ না। ভিক্ষাৰ বাবে গৈছিলো মই উত্তৰ দিশতে। উত্তৰ দিশ এক গৃহত পাতিছিল এক তাৰ পাছত মই তালৈকে বুলি ৰাওনা হলো।
তাৰ পাছত কওক না আৰু কি জানা অ না তাত মোক গ্ৰহণ কৰিবলৈ দিছিল সুচাদক্ষী কিন্তু মই সন্তানৰ কথা চিন্তা নকৰি মই ক্ষীৰৰ পাত্ৰ হাতত লৈ গৃহলৈ বুলি ৰাওনা হলো না কিন্তু 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 আৰু কি না কিন্তু কিন্তু এজন পথিকে আহি এজন পথিকে আহি মোক জোৰেৰে আঘাত কৰিলে আৰু ক্ষীৰৰ পাত্ৰ গুৱাহাটীত পৰি ছিন্ন বিচ্ছিন্ন বিধাতা এই ভাগ্যহীন দৰিদ্ৰ দম্পতীক কিয় বাৰু এনেদৰে নিচা নিৰ্যাতন কৰোণাৰ সাগৰ আমি কেনে মহাপাপ কৰিলো তোমাৰ চৰণত দয়াময় যাৰ বাবে নিচা ইমান দুখ নিদাৰুণ হে দয়াময় সাৰ্থক কৰা নাই কিয় তোমাৰ নাম এই জগতত পতিত পাৱন কিয় দয়াময় কিয় এই সকলো বিলাক আমাৰ পূৰ্ব জন্মৰ ভাগ্যৰ লিখন গতিকে আমি অশেষ কষ্ট ভোগ কৰিছো সেই কথা তুমি জানা প্ৰিয়ে কিন্তু না এজন অন্যায় নহয় প্ৰিয়ে ঈশ্বৰ সৃষ্টি এই জীৱজনী এইমতি অন্নৰ কাৰণে হাহাকাৰ কৰিব লাগে এয়া জানো তেওঁৰ অপমান হোৱা নহয় প্ৰিয়ে তুমি প্ৰভুৰ ওপৰত মিছাতেই দুখ নিদিবা আমাৰ দুখ অন্ত পৰিব প্ৰভুৰ পৰীক্ষাত যেতিয়াই উত্তীৰ্ণ হম আমাৰ জীৱনলৈ সুদি নাহিব প্ৰিয়ে মইতো আৰু কিমান ধৈৰ্য ধৰিম না এনেকুৱা মোৰ বাবেদি জ্বালা যন্ত্ৰণা ভোগ কৰাটো মোৰ বাবে একেবাৰে অসম্ভৱ স্বামী আপুনি জানো দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ পৰম মিত্ৰ নহয় যাওক এবাৰ তাত মাত্ৰ এবাৰ মাত্ৰ দ্বাৰকালৈ গৈ আপুনি তেওঁক সাক্ষাৎ কৰক তাত যাওক নহয় প্ৰিয়ে মই হ'ব পাৰো দৰিদ্ৰ দিনহীন তথাপিতো মই শুদ্ধ স্বাৰ্থৰ লালসাত পৰি মই দান ভিক্ষা কৰিব নোৱাৰো নুবুজিব নাথ আপুনি নুবুজিব ভুলবোৰ কথাত মই আপোনাক নাই কৰা অনুৰোধ দ্বাৰকাপতিৰ কাষত এনেদৰে দুহাত পাতিবৰ বাবে নাই কৰা তেন্তে কিয় মই বন্ধুৰ ওচৰতে হাত পাতিম তুমি মোক দুনাই তেনে অনুৰোধ নকৰিবা নহয় এবাৰ মাত্ৰ আপুনি দ্বাৰকালৈ গৈ আপুনি তেওঁক সাক্ষাৎ কৰক দান ভিক্ষা আপুনি নালাগে কৰিব অন্তৰ্যামী দয়াময়ে নকলেও সকলো বুজিব পাৰিব নহয় প্ৰিয় মই নোৱাৰিম আপুনি মোৰ এই শেষ অনুৰোধ ৰক্ষা কৰক না এবাৰ
তোমাৰ অনুৰোধ ৰক্ষা কৰিম প্ৰিয়ে মই তোমাৰ অনুৰোধ ৰক্ষা কৰি যাম মই দ্বাৰকাপতিৰ ওচৰলৈ কিন্তু মনত ৰাখিবা প্ৰিয়ে মই দান ভিক্ষা কদাপিতো কৰিব নোৱাৰিম প্ৰিয়ে নালাগে আপুনি দান ভিক্ষা কৰিব ৰ'ব দ্বাৰকালৈ যাব বন্ধুৰ গৃহলৈ যাব এনেদৰে কিবা উদাহৰণেৰে যাবনে সেয়া ইয়াতেই মই চাউল চিৰা কেইমুঠিমান টোপোলা কৰি ৰাখিছিলো লোকনাথ আপুনি আপোনাৰ বন্ধুক দিবগৈ পাৰিব লওক সামান্য চাউল মুঠি মই দ্বাৰকাপতিক কেনেকৈ দিমগৈ দৰিদ্ৰ ভিক্ষুকলেও কাৰোবাৰ গৃহলৈ গ'লে সদাসতেৰে যাব নাপায় কদাপি ঘৰত আৰু একোৱে নাছিল চাউল চিৰা কেইমুঠিমানকে পাই মই টোপোলা কৰি আনিছো নাথ লোক আপুনি নিশ্চিন্ত মনেৰে তেওঁক কৰিব প্ৰদান আৰু মোৰ বিশ্বাস তেওঁ অৱশ্যেই কৰিব গ্ৰহণ নাথ লোক কৃষ্ণ শ্ৰী কৃষ্ণ কৃষ্ণ শ্ৰী কৃষ্ণ তোমাৰ অনুৰোধ ৰক্ষা কৰি মই ওলালো দ্বাৰকাপুৰীলৈ কিন্তু মোৰ বন্ধুক লগ পাম তাৰে সেই কথাই মোৰ আনন্দৰ জোৱান তুলিছে কিন্তু তোমাৰ আৰু সন্তানৰ বিচ্ছেদে মোৰ অন্তৰে ভাগি গৈছে প্ৰিয়ে আপুনি আমাৰ বাবে অলপ চিন্তা নকৰিব আপোনাৰ অনুপস্থিতিত মই আছো নহয় মই খুজি মাগি যি পাওঁ তাৰে আমি জীৱন নিৰ্বাহ কৰিব পাৰিম আপুনি পলম নকৰিব দ্বাৰকালৈ বহুত দূৰ যাওক নাথ আমাৰ বাবে চিন্তা নকৰিব যাওঁ মই যোৱা তুমিও যোৱা সন্তানৰ কাষলৈ ভাল নাথ শ্ৰী কৃষ্ণ উঠা প্ৰিয়ে লাগি সনে বিপ্র দামোদর ধীরে ধীরে চলি যাই মন নাহি স্থির হে হরি নারায়ণ